প্ৰত্যেকটো কাহিনীয়ে কিবা এটা নহয় কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীটিয়ে কি কয়। এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰী গুটি আৰু বুঢ়ীয়ে এটি কঢ়ি পালে। দুই ঘৰলৈ গৈ ভালকৈ মাটি এডোখৰ বগৰী আৰু কঢ়ি পচাই থলে। অৱশেষত কঢ়ি পচি গ'ল। বগৰী গুটিৰ এটা পুলি গজি এজোপা গছ হৈ বগৰী লাগি পকি আছে। বুঢ়াই বগৰী ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে। এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰ' কাউৰী, তই মোৰ বগৰী ৰখিব পাৰিবিনে? সি খনকৰে তাত সংশয় নাই বুলি উত্তৰ দিলে। বুঢ়াই ক'লে, বাৰু তোমাৰ মাতটো মোক মাতি শুনাচোন। তেতিয়া সি কা কা কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি গ'ল আৰু ক'লে, যা তই মোৰ বগৰী খাবিহে। তাৰ অলপ পাছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰ' বগলী, তই মোৰ বগৰী ৰখিব পাৰিবিনে? বগৰীয়ে উত্তৰ দিলে, পাৰিমতো, নোৱাৰাৰ কাৰণ কি? বুঢ়াই ক'লে, বাৰু মোক তোৰ মাতটো মাতি শুনাচোন। তেতিয়া বগলীয়ে কক 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 কৰে মাতিবলৈ ধৰিল। তেতিয়া বুঢ়াই ক'লে, তই বগৰী খাবিহে। এইবুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, হেৰ' ফেচু, তই মোৰ বগৰী ৰখিব পাৰিবিনে? ফেচুৱে ক'লে, যদি তুমি কোৱা মই ৰখিব পাৰোঁ। বুঢ়াই ক'লে, বাৰু তই তোৰ মাতটো মোক মাতি শুনাচোন। ফেচুৱে মাতিবলৈ ধৰিলে, ফেচু ফেচাই মৰা, মই ফেচু মানুহ মৰা। মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰখিবলৈ হুকুম দিলে। ফেচু বগৰী ৰখিবলৈ লাগিল। এদিন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জন্দিয়াক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে। মানুহকেইটাই বগৰী গছত উঠি আঠখিনিমান পাওঁতেই ফেচুটোৱে থাপ মাৰি সিহঁতৰ চকুকেইটা ফুটাই দিলে। মানুহকেইটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেচুটো ধৰাই লৈ তেওঁ ৰাণীহঁতৰ হাতত গতাই দিলে আৰু ক'লে, মোক এইটো আজি গধূলিলৈকে ভাজি দিব লাগিব। ৰজাই আকৌ চিকাৰলৈ গ'লত ঘৈণীয়েক খাটোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে। তাকে দেখি ফেচুটোৱে লাহেকৈ মাত লগালে, বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ। এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগতে বহু সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোৰ হ'ল, তেতিয়াই সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেইজনী বিভূতি হৈ চুপ ভেকুলী এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই মুখ ধুবলৈ ধৰিছে। এনেতে ফেচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক'লে, হেৰ' ৰজা, কালি তই মোক খাব নোৱাৰিলি, খালি ভেকুলী ভজা। ৰজাই আচৰিত হৈ এজনী কৈ আটাইকেইজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰকেইজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই বৈ থাকিল।